আজি দিনটো বৰ ভাগৰ লাগিলে ভয়ো খালোঁ বহুত একদম কি যে কৰোঁ কি যে নকৰোঁ লাগিলে এতিয়া মোৰ গাটো জিকা খাই খাই উঠিছে তই কাপোৰ কানি সলালি মোৰ ভাত পানী চব বনাই হৈ গ'ল আজি তোৰ ভাল লগাবিলাকে বনাইছোঁ তই খাই ভাল পাবি মোৰ ভোক লাগিছে বাৰু হ'লেও আজি বৰ ভয় খালোঁ দেই সঁচাকৈ আজি ৰাতি তই মোৰ লগতে শুবি নহ'লে হ'ব দে মই শুম বাৰু তোৰ লগতে ইমান ভয় খাব নালাগে সেইটো ৰাস্তাইদি আহিলে আৰু বেলেগেও দেখিছে একো নাই তই আৰু সেইটো এটা বেয়া সপোন বুলিয়ে ভাবি ল কেনেকৈনো ভাবিবি যিবিলাকহে দেখিলোঁ কিনো ক'ম আৰু তোক আগতে মই কেতিয়াও দেখা নাই তেনেকুৱা বস্তু গম পাইছোঁ বাৰু মই হ'ব দে সেইবোৰ কথা ভাবি নাথাকিবি এতিয়া বাদ দে সেইবোৰ ভাবি থাকিবলৈ নহ'লে বেছিহে ভয় খাবি তই কি বনাইছনো আজি খাবলৈ তোৰ ভাল লগা গাহৰি মাংস মাছ চব বনাইছোঁ আজি তই ব'ল আকৌ তেতিয়াহে গ'লেহে দেখিবি তই কি বনাইছোঁ ইয়াতে আকৌ দিয়ে থাকিবি নি আৰু তই আমাৰ মুনু কেনি গ'ল মুনুকো মাতি দে দুইটা একেলগে খাওঁ আৰু তাৰো ভোক লাগিব পায় তহঁতৰ মানুহজন দেখা নাই যে কেনি গ'ল অহাৰ পৰা দেখাই নাই আমাৰ এইজন ওলাই গৈছে গধূলি টাইমত লগৰ এজনৰ ওচৰলৈ গৈছে যায়ে মাজে মাজে কেতিয়াবা আহিব আৰু এতিয়া তই ভাতটো বাঢ়গে আৰু ময়ো গৈছোঁ মুনুকো মাতি আনোগৈ মই তই ব'ল মই বাঢ়োগৈ তই আহ মুনুকো মাতি দেগৈ আজি ভালকৈ টোপনি নাহে মোৰ ভাত বঢ়া হৈ গ'ল সিহঁতক মাতি দিওঁগৈ খাবলৈ ৰুনু ৰুনু মুনু আহা ভাত বাঢ়িলোঁ মই ৰাম তই ঢেৰ বনালিচোন কিবা কিবি ভালেই হ'ল দে মোৰো ভোক লাগি আছে খাম এতিয়া ভালকৈ আমাৰ এই মুনুটো অহাই নাই নি এতিয়ালৈকে অথনিয়ে মই তাক ক'লোঁ এতিয়ালৈকে অহাই নাই তাক মই মাতিলোঁ আহিব এতিয়া হাত ধুবলৈ গৈছে গগৈদা পোৱাহিয়ে নাই যে এতিয়ালৈকে তেওঁ আহিব তহঁতি খাই ল তেওঁ এই দুপৰীয়া ভাত পাছবেলাহে খাইছে সেইটো কাৰণে ৰাতি দেৰিকৈ খাব তহঁতি আগে খাই ল মই বহিয়ে দিওঁ তেতিয়াহ'লে বহ খানাখিনি দেখি কিবা ভোকটোহে বাঢ়িছেচোন মই খাওঁ দেই ৰখিব নোৱাৰিছোঁ আৰু খোৱা লাজ নকৰিবা কিবা লাগিলে ক'বা এইখিনিকে আগতে খাই লওঁ বাৰু পিছত দৰকাৰ হ'লে ক'ম বাৰু গাহৰি মাংস বৰ ধুনীয়া বনাইছোঁ খাই বৰ ভাল লাগিছে তই কিন্তু বৰ ধুনীয়াকৈ বনাব জান দেই হয় নি কিনো আৰু ধুনীয়া যেনেকৈ জানো তেনেকৈ বনাই দিছোঁ আৰু তহঁতিহে জানো আৰু কেনেকুৱা পাইছ খাই মোতকৈ তই বেছি ভালকৈয়ে জানো এনেও বনাব আগৰ পৰাই তই ভালকৈয়ে বনাব জানো চব বস্তু হ'ব দে তয়ো নজনা নহয় তই পিছে ছাগলী মাংস বৰ ধুনীয়াকৈ বনাওঁ তহঁতৰ ঘৰলৈ গ'লে ছাগলী মাংস বৰ ধুনীয়াকৈ বনাই খোৱাবি আৰু কেলৈ নোখোৱাম আকৌ যাবি আকৌ তহঁতি এতিয়া মই আহিলোঁ যেতিয়া তহঁতিও যাব লাগিব যাম আমাৰ এওঁক কবি আকৌ তেতিয়াহে ক'বলৈ মানুহটো থাকিব লাগিব নহয় অহাৰ পৰাচোন দেখিয়ে পোৱা নাই আহিব আহিয়ে আছে চাগে নোপাই কি কৰিছে ইমান দেৰি আমি আহিছোঁ বুলি জানি পলাইহে ফুৰিছে যেন পাইছোঁ আৰু তয়ো যে ভাল কথা কিছুমান কওঁ আৰু কিবা লাগে যদি ক মই আনি দিওঁগৈ খাই আছোঁ লাগিলে এনেও কমেই মই লাজ নকৰোঁ নহয় এতিয়াহে শান্তি দেই ভাতকেইটা খাই পেটটো এতিয়াহে ভাল লাগিছে আৰু খুৰীয়ে কিন্তু বৰ ধুনীয়া গাহৰি মাংস বনাই দেই তুমিহে জানা আৰু কেনেকুৱা পালা তোমাৰ মাৰ নিচিনা বনাব নাজানো তোমাৰ মায়েও কিন্তু বৰ ধুনীয়া বনায় তই তেনেকৈ নকবি পাই তই মোতকৈ বেছি ধুনীয়াকৈ বনাবলৈ জান মাহঁতৰ বনোৱা খায়ে থাকোঁ আজি আপোনাৰ হাতৰ বনোৱা খাই বৰ ভাল লাগিলে খাই আমাৰ মা গাহৰি মাংস বনাবলৈ শিকাই দিবচোন বৰ ধুনীয়াকৈ বনাইছিলে আপুনি শিকাবলৈনো কি আছে চাই থাকিলে তাই পাৰিব এনেও তাই জানেই বনাবলৈ হ'ব কৈছে যেতিয়া ইমানকৈ তই শিকাই দিবিচোন মোক হ'ব বাৰু শিকাই দিম কিন্তু কথাটো ন আলহী খাই বৈ উঠিলেই নি অলপ পলম হ'ল লগৰ এটা লগ পালোঁ তাৰ লগত কথা পাতি থাকোঁতেই দেৰি হৈ গ'ল তাকে ভাবিছোঁ অহাৰ পৰা গগৈদা বোলো দেখা দেখিয়ে নাই আলহী আহিব বুলি জানিয়ে বোলো পলালেই নি বুলিয়ে ভাবিলোঁ আমি পলাবলৈনো কি কথাটো হ'ল আৰু লগ পানকে খাই দিয়ক মিঠা পান হয় খাব পাৰিব একো নাই দিয়ক আনিছে যদি ৰৈ আছে কিয় দিয়ক সোনকালে খাই দিওঁ আৰু ভাত খোৱাৰ পিছত এনেও তামোল এখন খাবলৈ মন যায়েই মিঠা পান আনিছে যদি ভালেই মই এনেও মিঠা পান খাই বৰ ভাল পাওঁ লগ খাই দিয়ক